সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মোৰ বাৰু ভালেই। সকলোৰে পূজা চাগে ভালে ভালে গ'ল। আজি বহুত দিন হ'ল মই ৰেচিপি দিব পৰা নাই, সেয়ে আজি এটা নতুন ৰেচিপি দিবলৈ ওলাইছোঁ। কিন্তু ৰেচিপিটো হয়তো মই আপোনালোকক সম্পূৰ্ণভাৱে দিব নোৱাৰিবও পাৰোঁ। সেইদিনা মই দিছিলোঁ পানীলাওৰ বাকলিৰ চাটনি। আজি মই বনাব ওলাইছোঁ গুটিৰ চাটনি। পানীলাও বনাইছিলোঁ আৰু গুটি কেইটামান ওলাইছিলে। সেয়ে মই গুটিকেইটা অকণমান তেলত ভাজি ভালদৰে ধুই অকণমান তেলত ভাজি লৈছোঁ। তাতে আদা, নহৰু, জলকীয়া একেলগে ভাজিছোঁ। এতিয়া এইটো মই নিমখ দি পেলাই মিক্সিত বটি ল'ম। এইদৰে আপোনালোকে পানীলাওৰ গুটি ওলালে এনেদৰে চাটনি বনাই খাবচোন, খাবলৈ অতি সোৱাদ হয়। বাকলিৰ চাটনিও মই আগৰ ৰেচিপিত দিছোঁৱে। আজি পুনৰ পানীলাওৰ গুটিৰ চাটনিটোৰ কথা আপোনালোকক জনালোঁ। আপোনালোকে কৰি চাবচোন। মই বটাটো দেখুওৱা নহ'ল বাৰু। আৰু এতিয়া মই আৰু এটা ৰেচিপি দিব ওলাইছোঁ। এইটো দেখিছেনে? এইটো কৰ্ণফ্ল'ৰৰ এটা মিঠাই হ'ব। এইটো এটা মিঠাই হ'ব। এতিয়া ইয়াত এনেদৰে দি থৈছোঁ। ইয়াক অলপ ঠাণ্ডা হ'লে ইয়াক মই বৰফিৰ আকাৰত কাটিম। তাৰ বাবে কি কি সামগ্ৰী লাগিব? 1 কাপ কৰ্ণফ্ল'ৰ, 1 কাপ চেনি, এবাটি চেনি, এবাটি কৰ্ণফ্ল'ৰ, এবাটি চেনি, ঘি লাগিব, ভাল ঘি, ৰং লাগিব। তাৰপিছত মগজগুটি ব্যৱহাৰ কৰিছোঁ। নেমু টেঙা লাগিব অলপ, নেমু টেঙা মানে নেমু টেঙাৰ ৰসখিনি লাগিব, পানী। এতিয়া মই কৰ্ণফ্ল'ৰখিনি এইটো বাতিৰ জোখেৰে এবাটি পানী লৈ কৰ্ণফ্ল'ৰখিনি ভালদৰে গুলি ল'ম। একে পনীয়া হোৱাকৈ গুলি ল'ম। তাৰপিছত এই কৰ্ণফ্ল'ৰখিনি ভালদৰে গুলি লোৱাৰ পিছত মই গেছত এখন পেন পাতি দিম। পেন পাতি দি পেলাই চেনিখিনি গেছত পেন পাতি দি পেলাই মই এইটো জোখৰ বাতিৰেই এবাটি পানী দি চেনিখিনি তাত দি অলপ সময় চেনিখিনি গলি যোৱালৈ লৰাই থাকিম। তাৰপিছত গেছটো কমাই মই গুলি লোৱা কৰ্ণফ্লাৱাৰখিনি পেনত ঢালি দিম। ঢালি দি মই ৰৈ নোযোৱাকৈ গেছটো কমাই লৰাই থাকিম। লৰাই থাকিলে কৰ্ণফ্লাৱাৰখিনি ক্ৰমান্বয়ে গোট খাব ধৰিব। তেতিয়া মই নেমু টেঙাৰ ৰস এফাল তাত দি দিম আৰু 1 চামুচ, ডাঙৰ চামুচ, এনেকুৱা ডাঙৰ চামুচেৰে এচামুচ ঘি ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰি লৰাই মই গোট খোৱালৈ লৰাই আছোঁ। তাৰপিছত মই মগজগুটিখিনি তাতে দি দিছোঁ। দি দিয়াৰ পিছত লৰাই কম জুইত তেনেদৰে লৰাই ঠাণ্ডা হোৱাৰ পিছত মই এনেকুৱা এটা পাত্ৰত চাৰিওফালে ঘি সানি লৈ বস্তুখিনি ইয়াতে এনেদৰে ঢালি দিছোঁ। এইখিনি মই ফ্ৰিজৰ ভিতৰত নাৰাখোঁ। ঠাণ্ডা হোৱালৈ, ৰুম টেম্পাৰেচাৰ ঠাণ্ডা হোৱালৈ মই এনেদৰে বাহিৰতে ৰাখিম। ঠাণ্ডা হ'লে ইয়াক মই বৰফিৰ আকাৰত কাটিম। ৰেচিপিটো আপোনালোকক আজি মই বনাই দেখুৱাব নোৱাৰিলোঁ। ভিডিঅ'টো কৰিছিলোঁ, কিন্তু মানে ভিডিঅ'টো নহ'ল দুৰ্ভাগ্যবশতঃ। সেয়ে মই আজি এনেদৰে দিলোঁ আপোনালোকক। কেতিয়াবা যদি কাৰোবাক লাগে কমেণ্ট কৰি জনাব, মই ভিডিঅ'টো নিশ্চয় দিম। ভিডিঅ'টো যিসকলে নিজৰ সময় খৰচ কৰি চাই আছে সেইসকলক অশেষ ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকলৈ মোৰ এটি সৰু অনুৰোধ, তেওঁলোকে যেন ভিডিঅ'টো চাই উঠি লাইক কৰে, শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰি লয়। বেল বটনটো টিপি থ'লে পিছৰ ভিডিঅ'বিলাক পাই থাকিব। এইকেইদিন মই সুবিধাজনকভাৱে ভিডিঅ'বোৰ দিব পৰা নাই, কাৰণ মই অলপ ব্যস্ত হৈ আছোঁ। নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু অন্যান্য ভিডিঅ' মই এনেদৰে আপোনালোকৰ মাজত ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এই ৰেচিপিটো যদি আপোনালোকৰ প্ৰয়োজন হয় মই পুনৰ এদিন দেখুৱাই দিম বাৰু। আজি কৈ দিছোঁ, তথাপিতো আপোনালোকে কৈ দিয়া ধৰণে যদি পাৰে চেষ্টা কৰি চাব এবাৰ। নহ'লে মই নিশ্চয় আকৌ এবাৰ দিবলৈ চেষ্টা কৰিম। যিসকলে ভিডিঅ'টো চালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বুলি আশা কৰি সকলোকে স্বাগতম জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।